তেনেকুৱা একো ক্ষতি হোৱাৰ কোনো পৰিৱেশ নাই। আজি ইয়াতে সকলো বুথ কমিটি আহিছে। ডক্টৰ सांग्रां ब्रह्म सारा UPPL नागारनानै उदां बिजाथि गसंनायनि इसारा होदों। डक्टर सांग्रां ब्रह्मआबो UPPL नि सासे बिजाथि महरै टिकेट दाबिदारमोन, नाथाय टिकेटखौ मोननो हायाखिसै, बेनिखायनो UPPL नागारबाय। मा बुंखो मानाव गेदेर BTR नि चिफ प्रमद बर' सारा डक्टर सांग्रां ब्रह्म सारा UPPL नागारखांनायनि उनाव नोंथांमोनाबो नायलांनो हागोन। এতিয়া ফাৰ্ষ্ট তালিকাত 18 জন আছিলে, 18টাৰ 18টা সমষ্টি ওকে। সেকেন্ডত 16 আছিলে, 16ত 2-3টা সমষ্টি তেনেকাই কথা ওলাইছিলে, বাট ইট ইজ ওকে। অলপ চলপ থাকিব, এইটো মানে পাৰ্টিৰ ইনসাইড নহয়, পাৰ্টিৰ সাইডে সাইডে এজন দুজন মানুহ তেনেকা ওলাই আৰু সব দলতে ওলাই। সো এইটো পাৰ্টিৰ কাৰণে সাংঘাতিক ক্ষতি কৰিব পৰা পৰিৱেশ নাই। বড়োলেণ্ড অঞ্চলৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে এই আহি থকা নিৰ্বাচনত UPPLকে ভোট দিব আৰু UPPLক পুনৰ পাৱাৰত আনিবলৈ বা শাসনত আনিবলৈ সবে বিচাৰিছে। যোৱা 5টা বছৰ যি শান্তি সম্প্ৰীতি সমন্বয় নিৰাপত্তাৰ বছৰ, 30-40টা বছৰৰ পিছত এনেকুৱা এটা 5টা বছৰ পাইছে UPPLৰ নেতৃত্বত, যিটো কোনোৱে হেৰাব বিচৰা নাই। এই কাৰণে আমি ৰাইজৰ লগত আছে, ৰাইজ আমাৰ লগত আছে। আমি ৰাইজক মৰম দিছো, শ্ৰদ্ধা দিছো, ৰাইজ আমাক মৰম দিছে। 26টা জনগোষ্ঠীৰ লগত আমি আছো, 35 লাখ জনসাধাৰণৰ লগত আমি আছো। গতিকে আজিৰ সময়ত তেনেকা সৰু সুৰা ঘটনাবিলাক UPPL দলত একো ক্ষতি নহয়। আমি আগুৱাই যাম আৰু এবসলুট মেজৰিটি লৈ পেলাই আমি চৰকাৰ বনাম। সংগ্ৰাম ব্ৰহ্মই কৈছে যে 14 নং তেওঁ নিজে নিৰ্দলীয়ভাৱে খেলিব। খেলাৰ ফলত আপোনালোকৰ দলৰ কিবা ক্ষতি হ'ব নেকি? তেনেকুৱা একো ক্ষতি হোৱাৰ কোনো পৰিৱেশ নাই। আজি ইয়াতে সকলো বুথ কমিটি আহিছে, সব বুথৰ লগত বহি লৈছো, একেলগে আলোচনা কৰিছো। যোৱাকালি প্ৰাইমাৰী VCDC লগত মিটিং হৈছে, সব আমি আলোচনা কৰিছো আৰু তাত একো অসুবিধা নাই। ধৰি লওক আপুনি কালি নিৰ্বাচন খেলিলে আপোনাৰতো 10জন মানুহ ওলাই আহিব পাছুগাঁৱৰ লগত, পাছুগাঁৱৰ পৰা। এই মানুহজন কোনোবা পাৰ্টিৰে হ'ব পাৰে, তেনেকাটো হয় আৰু, কিন্তু সেইটো ইমান ডাঙৰ একো ক্ষতি নহয়। হাগ্ৰামা মহিলাৰ এটা কথা কৈছে যে 3য় স্থান দিছে আপোনালোকক। 3য় স্থান হয়, মানে 1 নম্বৰ ইলেকশ্যনত। আচ্ছা আচ্ছা, ধন্যবাদ। হাগ্ৰামা মহিলাৰে 3য় স্থান দিছে। আমি 90 ডিগ্ৰী টাৰ্ণ কৰিলে তেখেতে পিছত যাব, আমি আগত আহিব। আপোনালোকৰ প্ৰতিষ্ঠাপক সম্পাদক দুজন আছিলে মাউণ্টি ব্ৰহ্ম হাজৰিকা, তেওঁ ইতিমধ্যে কৈছে যে অহাকালি ইণ্ডিপেণ্ডেণ্ট থাকিবও পাৰে, কিন্তু দলীয় সিদ্ধান্তটো সিদ্ধান্ত হয়। দলীয় সিদ্ধান্তৰ লগত আমি আগুৱাই যাব লাগিব। আৰু দলে কি চাব, এই অঞ্চলৰ ৰাইজৰ কি ভাল হ'ব, এই অঞ্চলৰ জনগণৰ কি ভাল হ'ব, দলৰ কি ভাল হ'ব, এই কথা লৈ পেলাই সিদ্ধান্ত কৰিব। ব্যক্তিগত কাৰোবাৰ এজনক লৈতো দলে সিদ্ধান্ত কৰিব নোৱাৰে। গতিকে দলৰ এটা নিয়ম নীতি থাকে, আইডিঅলজি থাকে, এম এণ্ড অবজেক্টিভ হয়, সেইটো লৈহে আগবাঢ়ি যাব। কালি কংগ্ৰেছে 33টা প্ৰাৰ্থিত্ব দিছে, কিবা ইম্পেক্ট কৰিব পাৰে নেকি কংগ্ৰেছে? যোনে যোনে প্ৰাৰ্থিত্ব দিছে সবকো মই অভিনন্দন জনাইছো, ভালকে খেলক। খালি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নহ'লে হ'ল। গণতন্ত্ৰটো লাহেকৈ ইয়াতে থান ধৰি উঠিছে। এইটো অধিক শক্তিশালী কৰাৰ কাৰণে সবে আগবাঢ়ি আহক। মই কাকো ইয়াতে বেলেগ কথা কোনো ভাবাও নাই, ক'বও নিবিচাৰো। আসন আপোনালোকে মোক যোৱা 4 বছৰত সুধি আছে, মই কোনোদিন ইলেকশ্যনৰ আগত আসন পোৱা নাই। কিন্তু এটা কথা একদম কনফিডেণ্টলি কম, এবসলুট মেজৰিটি লৈ আমি এইবাৰ চৰকাৰ বনাবলৈ গৈ আছো। আপোনালোকে এইটো মনত ৰাখক। 6টা বাকী থকা সিটটো কেতিয়া দিব স্যার? ওলাই গ'লে চাগে এতিয়ালৈকে। থ্যাংক ইউ। तो लोगोफोर दिनैनि दासिमनि गोदान मोनसे फुल आपडेट भिडिअआ बेखिनियानोसैमोन। जुदि नोंथांमोना भिडिअनि सायाव माबाफोर बुंनो गोनां दंब्ला कमेन्ट बक्सआव जेनुइनलि कमेन्ट खालामनो हागोन। बाय।